2.5 কোটি জনসংখ্যাৰ দেশ উত্তৰ কোৰিয়াত 11 দিনৰ বাবে হাঁহি নিষিদ্ধ কৰা হৈছে। এই নিৰ্দেশ উলংঘা কৰিলে শাস্তিৰ সন্মুখীন হ'ব লাগিব। ৰঙাঘৰলৈ যোৱাটো নিশ্চিত। এক নায়কত্ববাদী শাসক কিম জং উনে দেশবাসীৰ বাবে এই নিৰ্দেশ জাৰি কৰিছে। অকল হাঁহিয়েই নহয়, উল্লেখিত 11 দিনত নিষিদ্ধ কৰা হৈছে সকলো ধৰণৰ আনন্দ। দেশখনৰ সংবাদ মাধ্যম ৰেডিঅ' ফ্ৰী এছিয়াৰ প্ৰতিবেদন অনুসৰি 11 দিন দেশবাসীয়ে প্ৰকাশ কৰিব নোৱাৰিব কোনো ধৰণৰ আনন্দ উল্লাস। কাৰণ এই সময়ছোৱাতেই দেশৰ প্ৰাক্তন সাংসদ তথা কিম জং উনৰ পিতৃ জং ইলৰ মৃত্যুবাৰ্ষিকীক শোক দিৱস হিচাপে পালন কৰিব চৰকাৰে। শাসকীয় ৱাৰ্কাৰ্ছ পাৰ্টিৰ তৰফৰ পৰা হাঁহিত নিষেধাজ্ঞা আৰোপ কৰাৰ উপৰিও এই সময়ছোৱাত কোনো লোকে সুৰাপানো কৰিব নোৱাৰিব। কিম জং ইলৰ প্ৰতি এই 11টা দিন শোক প্ৰকাশ কৰি থাকিব লাগিব দেশবাসীয়ে। অকল হাঁহিৰ ক্ষেত্ৰতেই নহয়, ইয়াৰ পূৰ্বে পোছাক, চুলিৰ ষ্টাইল আদিৰ ওপৰতো নিষেধাজ্ঞা জাৰি কৰিছিল কিম জং উনে। নিজৰ ইচ্ছা অনুসৰি দেশখনৰ কোনো লোকে চুলি বিশৃংখল ধৰণে কাটিব নোৱাৰিব, নাইবা নিজ ইচ্ছানুসৰি কোনো লোকে টাইট ফিট জিন্স পৰিধান কৰিবও নোৱাৰিব। যিসকলে এই নিষেধাজ্ঞা উলংঘা কৰিছে তেওঁলোকৰ ইতিমধ্যে ৰঙাঘৰৰ আলহী হ'বলগীয়া হৈছে। অবিবাহিত যুৱক যুৱতীসকলৰ ক্ষেত্ৰত নিষেধাজ্ঞাৰ তালিকাখন আৰু দীঘলীয়া। নাক ফুটাই অলংকাৰ পৰিধান কৰা দণ্ডনীয় দেশখনত। অবিবাহিত মহিলাই চুলি দীঘলকৈ ৰাখিব নোৱাৰে। একনায়ক কিম জঙে এতিয়া এনে কাৰ্যৰ জৰিয়তে বিশ্বৰ সংবাদ শিৰোনামত উঠিছে। নিউজ ডেস্ক, আৱাৰ নৰ্থ ইষ্ট।